বপাই কচোন হোৱাট ইজ অংক সেইটো কথা ছাৰ অংকটোতো মই বৰ এটা ভাল নাপাওঁ কিন্তু অংকটোৰ ওপৰত মোৰ এটা ভাল নলেজ আছে একেটা শ্ৰেণীতে মই ছাৰ 3 বাৰলৈকে ফেল কৰা মানুহ একচুৱেলি ছাৰ ক'বলৈ গ'লে অংক ইজ এ জংক পংক ইয়াৰ আগু নাই গুৰিও নাই একচুৱেলি ছাৰ ক'বলৈ গ'লে কি এই বস্তুটো ৰাবাৰৰ বেণ্ডৰ নিচিনা তুমি যিমানে টানিবা ছাৰ এইটো ওলাই গৈয়ে থাকে এটা কথা ঠিক কিন্তু ছাৰ এই অংক বোলা বস্তুটো আগু নাই গুৰিও নাই মূৰো নাই ভৰিও নাই কিন্তু এটা বস্তু কিন্তু আছে কি হ'ল সেইটো হ'ল ছাৰ দুখন হাত এই যে প্ৰমাণ কৰিবলৈ দিয়ে প্ৰমাণ কৰিবলৈ দিওঁতে কি হয় ছাৰ বোলে লেফ্ট হেণ্ড চাইড উলিওৱা এইবোলে ৰাইট হেণ্ড চাইড উলিওৱা আৰে অংকত আকৌ হাত ভৰি ক'ৰ পৰা আহিলে হে কিন্তু আৰু এটা কথা ছাৰ আমাৰ জীৱনত ডে টু ডে লাইফত অংক কিন্তু সাংঘাতিক এটা ইম্পৰ্টেণ্ট আছে দেই কেনেকৈ মই কৈ দিছোঁ ছাৰ আপোনাক মই এটা এক্সাম্পল দিম ধৰি লওক আপোনাৰ 2জনী গাৰ্লফ্ৰেণ্ড আছে লগতে এজনী ৱাইফ আছে এতিয়া আপুনি মোক কওকচোন বাৰু যেতিয়ালৈকে আপুনি তাত ফৰ্মুলা এপ্লাই নকৰিব তেতিয়ালৈকে আপুনি টাইমটো কেনেকৈ মেনেজ কৰিব সেইটো মোক কওক কোনজনী কেতিয়া কিমান সময় দিব হয় নহয় বাৰু ছাৰ কি নলগা জেঙত সোমালৈ তোক আৰু শিকাব নোৱাৰি তই নিজে মহা পণ্ডিত হ'ব দে তই নিজে শিকিবি আৰু